নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কৰিলে বৃহৎ ঘোষণা। বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে কি সিদ্ধান্ত ল'লে আমি জানি লওঁ আহক। বন্ধুসকল, আপোনালোকে চাব পাৰে দ্য 54th GST Council headed by Union Finance Minister Nirmala Sitharaman on Monday, September 9, announced the formation of a group of ministers to look into the GST rate on health and life insurance premiums. আৰু সেইমতে বন্ধুসকল 9 ছেপ্টেম্বৰত হৈ যোৱা 54th GST কাউন্সিলত লাইফ আৰু হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত GST ৰেট অধ্যয়ন কৰিবলৈ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ দ্বাৰা কমিটি গঠন কৰি দিয়ে। আৰু বন্ধুসকল, আপোনালোকে চাব পাৰে besides the GST Council also decided to cut rates on cancer drugs to 5% from 12%. আৰু সেইমতে বন্ধুসকল GST কাউন্সিলে কৰ্কট ৰোগৰ ওপৰত থকা GST টেক্স 12%ৰ পৰিৱৰ্তে 5% কৰি দিয়ে। আৰু সেইমতে বন্ধুসকল কৰ্কট ৰোগৰ মেডিচিনৰ দাম বহু পৰিমাণে কমিব বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে। বিত্তমন্ত্ৰীয়ে লোৱা এই বিশেষ পদক্ষেপে লাখ লাখ কৰ্কট ৰোগীক উপকৃত কৰিব। We hope this video was informative and helpful. Thanks for watching the video.